Namaskar my dear students, welcome back to my YouTube channel Private Education. আৰু মই সঞ্জয় গোস্বামী তোমালোকৰ বাবে সপ্তাহত এটাকৈ ভিডিও আপলোড কৰি আছো যিকেইটা ভিডিও তোমালোকে ফলো কৰিলে ইংৰাজী আৰু ইংলিশ গ্ৰামাৰ স্পোকেন ইংলিশ অতি সহজতে কম দিনৰ ভিতৰতে শিকিব পাৰিবা ঠিক তেনেকৈ মই আজি আলোচনা কৰিম adjective adjective আমি আলোচনা কৰিম adjective কি adjective হৈছে এটা সেন্টেন্সৰ সাবজেক্ট আৰু অবজেক্টক ডেসক্ৰাইব কৰে যি মানে প্ৰতিটো সেন্টেন্সত এটা সাবজেক্ট আৰু এটা অবজেক্ট থাকে সেই সাবজেক্ট আৰু অবজেক্টক আমি নাউন বুলি ক'ব পাৰো আমি জানো আগৰ পৰাই নাউন কেনে ক'ব পাৰো সাবজেক্টটো এটা নাম অবজেক্টটো এটা নাম থাকে যিকোনো সেন্টেন্সৰ সাবজেক্ট আৰু অবজেক্টক আমি নাউন বুলি ক'ব পাৰিম ধৰি ললো ৰাজ ইট rice raj eats rice তেনেহলে এই সেন্টেন্সটোত সাবজেক্ট আছে ৰাজ এটা নাম হেতু হৈছে নাউন অবজেক্টটো হৈছে ৰাইস হেতু এটা নাম বুজোৱা ওয়ার্ডক নাউন বুলি কোৱা হয় তে হেতু আমি কিয় কলো কাৰণ আমি অ্যাডজেক্টিভ বুজাবলৈ হলে আমি চাব লাগিব অবজেক্ট আৰু সাবজেক্ট হেইবিলাকক কেনেকৈ অ্যাডজেক্টিভ কয় এই আৰু এটা উদাহৰণ দিলে আমি গম পাম I have a pen. মোৰ এটা কলম আছে a pen. ইয়াত এটা পেন কেইটা পেন এটা উদাহৰণ দিব গলে এটা কলমক ডেসক্ৰাইব দিছে তাক বিৱৰণ দিছে বৰ্ণনা কৰি বুজাই দিছে কেইটা কলম এটা পেন হি a pen বুলি ক'বলৈ যাওঁতে তাক ডেসক্ৰাইব কৰি দিয়া কাৰণে অ্যাডজেক্টিভ বুলি কোৱা হয় যেটো সেন্টেন্সৰ সাবজেক্ট বা অবজেক্টক মানে নাউনটো প্ৰতিটো সেন্টেন্সৰ যেটো নাউনক ডেসক্ৰাইব কৰি দিয়া হয় হেতুক অ্যাডজেক্টিভ বুলি কোৱা হয় তে ইয়াত এই পেনটো ডেসক্ৰাইব কৰিছে এটা পেন নে দুটা পেন নে তিনটা পেন হেতু ডেসক্ৰাইব কৰি দিয়াৰ কাৰণে হেতুক অ্যাডজেক্টিভ বুলি কোৱা হয় এই সেন্টেন্সটো ক'ব যাওঁতে এইখিনিতে আৰু এটা কথা মনত পৰিছে মোৰ a n da এই তিনটাক আৰ্টিকল বুলি আমি জানো সদায় কিন্তু সেই আৰ্টিকল কেইটা কোনটো পাৰ্টস অফ স্পিচত পৰে হেতু এটা প্ৰশ্ন পাৰ্টস অফ স্পিচ যিকিটা আছে সেইকিটাৰ ভিতৰত অ্যাডজেক্টিভ এটা পাৰ্টস অফ স্পিচ যদি কোৱা হয় a n da এই আৰ্টিকল তিনিটা অ্যাডজেক্টিভ পাৰ্টস অফ স্পিচত পৰে a n da গতিকে a n da এই তিনটাও য'ত থাকিব adjective parts of speech হিচাপে ডেসক্ৰাইব কৰি দিয়া হৈছে আকৌ আমি চাব গলে ইয়াত যেনেকৈ I have a pen এটা পেন হিচাপে ডেসক্ৰাইব কৰিছে তেটো আমি বুজি পালো adjective আকৌ এনেকৈ সেন্টেন্স হ'ব পাৰে যেন মোৰ এটা ৰঙা আৰু ধুনিয়া কলম আছে ৰঙা আছে ধুনিয়াও আছে তেনেকুৱা যদি বিৱৰণী হিচাপে কোৱা হয় হেতু ডেসক্ৰাইব কৰি দিয়া হৈছে adjective তাৰ মানে এটো adjective দীঘলীয়াকৈ যদি কৈছে তাৰ মানে এটো adjective হিচাপে ডেসক্ৰাইব কৰিছে মোৰ এটা ডাঙৰ ধুনিয়া কিতাপ আছে যদি কয় উদাহৰণ দিলো যেনিবা I have a big beautiful book মোৰ এটা ডাঙৰ ধুনিয়া কিতাপ আছে ডাঙৰো আছে ধুনিয়াও আছে এখন আছে কিতাপ কি বস্তু তাৰ মানে এই গোটেইখিনি বস্তু কাক ডেসক্ৰাইব কৰিছে কিতাপখনক সেই নাম বুজোৱা অবজেক্টটোকে ডেসক্ৰাইব কৰিছে ধুনিয়া বুলি কৈছে আকৌ বিউটিফুল বুলি কোৱা হৈছে গতিকে যেটো অবজেক্ট বা সাবজেক্টক ডেসক্ৰাইব কৰি দিয়া হয় হেতুক অ্যাডজেক্টিভ বুলি কোৱা হয় মানে বৰ্ণনা কৰি দিয়া হয় যাক হেতুৱে হৈছে অ্যাডজেক্টিভ গতিকে এই তিনটা সেন্টেন্স লিখি মই উদাহৰণ দিছো তোমালোকে বুজি পাইছা ঠিক তেনেকৈ আৰু বহুত উদাহৰণ হ'ব পাৰে ইয়াত এক্সাম্পল হ'ব পাৰে যিকোনো সেন্টেন্সক যেনিবা আমাৰ এটা ধুনিয়া কোলা ৰঙৰ দীঘল সোফা আছে হেতু এটা ডেসক্ৰাইব কৰি দিয়া হৈছে adjective হিচাপে কাক সোফা হেতুক adjective আশা কৰো
ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে বুজি পাইছা এডজেক্টিভ মানে কি। এডজেক্টিভ মানে আজি যিখিনি মই বুজাইছোঁ সেইখিনি যদি বুজি পাইছা তেনেহ'লে কোনোদিনো আৰু কেতিয়াও এডজেক্টিভ কি কনফিউজটো নাথাকিব, দূৰ হৈ যাব। মই আকৌ এবাৰ চিম্পুলভাৱে কৈ দিছোঁ, এডজেক্টিভ মানে কোনো চেণ্টেন্সৰ ছাবজেক্ট বা অবজেক্ট যাক নেকি আমি নাউন হিচাপে জানো, সেই নাউনক যদি ডেছক্ৰাইব কৰি দিয়ে তেনেহ'লে এইটো এডজেক্টিভ বুলি কোৱা হয়। এটা অবজেক্ট ধৰি ল'লোঁ বা ছাবজেক্ট ধৰি ল'লোঁ, এইবোৰৰ ধৰে উদাহৰণ, যাক নেকি ডেছক্ৰাইব কৰি দিয়া হয় সেইটোক এই অবজেক্টক বা ছাবজেক্টক সেইটোক এডজেক্টিভ বুলি কোৱা হয়। যি কি নহওক, আজি মোৰ এই ভিডিঅ'টো চাই যদি অলপ কনফিউজ থাকে তাৰপিছতো মোক কমেণ্ট কৰিলে মই কৈ দিম, মই সেইটো ৰিপ্লাই দিব পাৰিম। তাৰপিছতো যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আজিলৈ ইমানতে, থেংক ইউ।